हेलो फ्रेंड्स मैं प्रियंका और आमार होटल चैनल अन्य एट ब्लगत आपलोक सकलोके मैं स्वागतम जानाइछो। आज 1 আগষ্ট और 2 আগষ্টত मोर बार्थडे तो बार्थडे कारणे मैं घरते केक बनाइछो आमी आइता मैं और भंटी मिली कारण एतियातो जाने कोरोना सीजन तो बाहिरले जोवातो इमान सेफ्टी নহয় तो घरते आमी केक बनाइछो और एतिया राति 9टा समय হৈছে तो आमी केक बनाइ आছো आपलोको देखाइ जाम भिडिओটো চাই যাওক। ইয়াত प्रथम आइताय मैदा दिले 2 কাপ और चेनी दिले 1 কাপ रिफाइन दिले और बेकिंग दिले 1 চামুচ आधा और तार पाছত মই ডিম দি যাম বুলি যাওক। ইয়াত এটা ডিম এড কৰিম এনেকৈ ইয়াত 5টা ডিম এড কৰিম। ইয়াত मैदा 2 কাপ चेनी 1 কাপ ডিম 5টা और बेकिंग 1 চামুচ आधा और रिफाइन तेल दिया हल। एतिया एखिनि भालदरे फेटिब লাগিব तो फेटा स्टार्ट करिम और এখন চামুচেৰে গুটি বস্তুখিনি মিক্স কৰা হৈছে। এতিয়া এটা 11 হৈছে আৰু তো কাইলে আমাৰ বাবুৰ বাৰ্থডে আৰু আমি সব এতিয়া বাৰ্থডে সৰি কেক বনাই আছো। এটা কেক আপোনালোকে ভিডিওটো চাই যাওক কেকটো কেনেকুৱা হয়। গাইজ ইয়া ফেটিছে কি ফেটিছে বেয়া ফেটিছে এবাৰ কেক হ'ল আৰু এনেকে ফেটে गुड लगे रहो। गाइस देखिছেনে কি কৰিছে Yaki. Oh, kata yaki. Oh, kata yaki. गाइस আমি প্ৰথমতে মানে বনাবলৈ চেষ্টা কৰিছিলো কেক এটা যেটো আমাৰ মানে অলপ এটো হৈ গল তো আমি ফিৰছে এটা নতুন কেক বনাইছো আকৌ এটা এটো আমাৰ অলপ লকে কেকটো কিবা আপোনালোকে কমি দেখিছে নে ঠিকই আছিল বাৰু। তেল অকন মিক্স কৰি ললো তাৰ পাছত এতিয়া ইয়াত মিক্স কৰা ময়দা ডিম আৰু চেনি ভালকে দুটাখিনি ইয়াত দি দিলো। That's all. আমি মানে ইয়াত এটো কুকাৰ দিব সময়ত অলপ হাতত আসলো তো ভিডিও কৰিব নোৱাৰিলো। এতিয়া এটো ইয়াত লো ফ্লেমত ৰাখি পেনি তো এটো কুকাৰত ভৰাই দিয়া হ'ল বস্তুখিনি। गाइस यात मैं चॉकलेट और जेम्स केटामान दी यात मिक्स करी लैसो देखिसे आपनालोके भालके सम्पूर्णके मिक्स हुआ नाइ टाइम লাগিব यात करि आছো तो होबगे। A few moments later. गाइस आमार
ৰাতি এই বনোৱা কেকটো ৰেডি হৈ গ'ল দেখিছে আপোনালোকে এইটো ৰেডি হৈ গ'ল তো ইয়াত আমি বাকীখিনি বস্তু এড কৰিম তো ভিডিঅ'টো চাই যাওক আমি ইয়াত কি এড কৰিম কৈছেনে ডিজাইনটো এনেকৈ ঠিক আছে নে এইখিনি আগতে নেক্সট কৰি দিব হাতখন টাইটছে তো গাইজ এয়া আমাৰ কেকটোৰ ওপৰত চকলেটখিনি ঢালি হৈ গ'ল দেখিছে আপোনালোকে কেনেকুৱা বনিছে কাইলৈ 8টা-9টা বাজিব শুওঁতে ধুনীয়া লাগিছে দুটা পৰিছে কাৰোবাৰ ভাগ্যত আছে তো মানে এই পেকেটটো খাই থৈছগে তই হয় নাই খুলি থৈছিলি তই খুলি থৈছিলি সেইকাৰণে তই মানে খাই আছগে গৈ পিনি তই এতিয়া ব্লগত চব ওলাই যাব বুলি গম পোৱা নহয় ওলাই যাওক গাইজ এই মানে জেমছৰ পেকেটত খুলি থোৱা পেকেটকেইটাৰ পৰা জেমকেইটা নি খাই থৈ দিলেগে মানে মই চকলেট খাই ভাল পাওঁ মই চুইটছ খাই বহুত গাইজ এই দে এই কিন্তু চকলেট আজি সিহঁতি মোলৈ বজাৰলৈ গৈও চকলেট নানিলে এই চকলেট বুলি নহয় এই চবেই খাই ভাল পায় এই নাম লুভুনিয়ে না গাইছ না না নহয় হা না 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 এই কেকটো দেখি কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন মোৰ কেক পিচ বেছি আহিছে চকলেট পিচ ইয়াৰ পৰা তলৰ পৰা এডোখৰ পৰিলে মই খাবলৈ পাম বুলিব মই যে আকৌ জইন কৰি থৈছিলোঁ ইয়াত
তো গাইজ আমাৰ কেকটো ৰেডি হৈ গ'ল তো গাইজ আমাৰ কেকটো বনি ৰেডি হৈ গ'ল তো আমি কেকটো টাইমত কাটিম কিন্তু এতিয়া আমাৰ বনাই ৰেডি হৈ গ'ল তো এইটো আমি এতিয়া ফ্ৰিজত থৈ দিওঁ নহ'লে চকলেটখিনি ইয়াত গলি গৈছে তো এই 12টা বজাত লগ পাম আৰু এইটো ফ্ৰিজত থৈ দিম এইটো কালি কিচমিচকৈ কাটি চাহ খাব